মোৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত যিহেতু গীতটোত ক'লোৱে তো আমি সৰুতে কিছুমান বদমাচি কৰিছিলোঁ বদমাচিবিলাক এনেকুৱা ধৰণৰ আছিলে এতিয়া বস্তুবিলাক উপলব্ধ আছেনে নাই নাজানো তেতিয়া কিন্তু আমাৰ যিসকল বৃদ্ধসকল আছিলে ককা বা যিসকল ককাৰ বয়সৰ যিসকল লোক আছিলে তেওঁলোকে এটা বিড়ি খাইছিলে বান্দৰ বিড়ি মুক্তা বিড়ি গতিকে এতিয়া আছে নাই নাজানো আমি সৰু সৰু আমি ভাবোঁ কি খাবলৈ মন যায় কিন্তু আমি খাব নাপাওঁ যিহেতু সৰু কিন্তু আমি সেই কাৰণে আমি এটা বদমাচি কৰোঁ গাঁৱে আমি ভিতৰত পিছফালে লুকাই লুকাই অমিতাৰ ঠাৰিডাল সৰু সৰুকৈ কাটি লওঁ তাতে চাহপাত ভৰাই আমি পিছফালে বাৰীত লুকাই লুকাই খাওঁ গতিকে সেই বদমাচিখিনিক লৈ গান এটা কৰা হৈছিলে মোৰ বন্ধু ৰেকিবলৈ খুব সুন্দৰকৈ লিখিছিলে তো সেই গীতটি গাব লৈছোঁ এবাৰ আৰু য'তে যাওঁ এই গীতটো কিন্তু মই সকলোকে চবকে গোৱাওঁ অমিতা গছৰ ফুপুলা ঠাৰি সৰু থাকোঁতে চাওঁচোন আজি চাওঁ কিমান সুন্দৰকৈ গাই বেতকুচি বাখি ৰাইজে শুনি চাওঁনে শুনি চাওঁ অমিতা গছৰ ছোৱালীবিলাকে বেছি ভাল গাইছে কিন্তু ল'ৰাবিলাক অঁ চাওঁ সেইফালে শুনি চাওঁ জোৰকৈ অমিতা গছৰ সৰু থাকোঁতে আহি গ'ল লাইনত ন এতিয়া ছোৱালীবিলাক আৰু জোৰকৈ গাব লাগিব হুপি হুপি খাওঁ মোজাদাৰৰে মোৰে দুচকুত হেমা মালিনী বুঢ়ী হ'ল এতিয়া 70 বছৰ বয়সত আৰু কাৰোবাক লৈ গান বনোৱা সময় থাকে নেকি হয়নে চি 70 years old এতিয়া আমি অলপ সলাই পেলাই গাওঁ আমাৰ ডেকাসকলৰ কাৰণে মৌজাদাৰৰে তই জীয়ৰী মোৰে দুচকুত চানিলিয়নি মাহিৰ জীয়েক নেকি যি কি নহওক জুমি জুমি চাওঁ বৰ ভাল পালে ল'ৰাকেইটা একদম এনেই টোপনি নাহে আজি আকৌ টোপনি আৰু টোপনি নাহে আজি জুমি জুমি চাওঁ বঢ়িয়া অমিতা গছৰ ফুপুলা ঠাৰি সৰু থাকোঁতে সাজি লৈ বিৰে হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ